বৰহা বৰ্মনক আহক চেনেলৰ মালা দে তো বন্ধুসকল ভাবিছে নেকি যে আমি ক'ৰবাত বিয়া খাবলৈ গৈ আছোঁ? নহয় ৰ'ব, সকলোক কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। মানে মই কৈছিলোঁ যে যোৱা ভিডিঅ'ত মলয় বাইদেউৰ বিদায় মিটিং, গতিকে আজি সেই দিনটো আহি পালা আৰু আজি হ'ল বিদায় মিটিং আছে। গতিকে বলক আজি এই ভিডিঅ'টো চাই থাকক। শেষলৈকে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। তো গাইছ ইয়াতে লিখি দিছে বৰডেক পৰহতন হাই স্কুল, এইফালে যাবলৈ, গতিকে বলক এইফালে যাওঁ। তো গাইছ মোৰ অলপ কথাৰ লগতে আজি ধুনীয়া বিহু গান শুনিবলৈ পাব এই ভিডিঅ'টোত, গতিকে চাই থাকক শেষলৈকে। তো গাইছ তোমাৰ স্কুলত দংকল হয়, গতিকে দংকলৰ পৰা আহি আপোনালোকক মিটিংখন দেখাম আৰু মিটিংখন গোটেই নেদেখাওঁ, অলপকৈ দেখাম, নহ'লে বহুত দীঘল হ'ব ভিডিঅ'টো, গতিকে চাওক। আৰু আমি গিফ্ট আনিছিলোঁ বাইদেউৰ কাৰণে এটা ফটো, আমাৰ ক্লাছ 10ৰ ফটোৰ পৰা, এইটো পিছত দেখাই আছোঁ আপোনালোকক। আৰু ইয়াত কথাবিলাক শুনা নাপায়, আমাৰ বক্সটোৰ চাউণ্ডটো সৰু, গতিকে কথাবিলাক শুনা নাপায়, হাল্লা হৈ আছে, ছাইডৰ মানুহ হাল্লা কৰি আছে, গতিকে ইয়াত অলপ বিহু গান শুনক আৰু চিত্ৰবোৰ চাই থাকক আৰু এনজয় কৰি থাকক। গতিকে গাইছ এতিয়া আমি অলপ চাহ বিলাই পেলাই লগ কৰি আছোঁ, গতিকে এতিয়া চবকে চাহ বিলাই আহোঁ। ইয়াত চাহ বাকী আছে তনমণিয়ে, গতিকে পিছত লগ কৰি আছোঁ। সাগৰতে কিমান পানী। আৰু গাইছ মই যদি কৈছিলোঁ আমি বাইদেউৰ কাৰণে এখন ফটো বনাইছিলোঁ, এইখনে ফটো, আমি ক্লাছ 10 এইখন ফটো তুলিছোঁ, চাওক। এইখন ফটো বাইদেউক দিম আজি। আকাশতে কিমান তৰা কোনোবাই লিখিছেনে। মই নাই নেকি বা খজি আৰু মোৰ বুকু আছে ভৰি নাযাবা দেই পাহৰি। আৰু গাইছ এইবিলাক যদি মিটিং মই গোটেই দেখুৱাওঁ তেতিয়াহ'লে মোৰ এইটো ভিডিঅ' নহ'ব, এটা বেলেগ কিবা হৈ যাব, বহুত দীঘল হৈ যাব, গতিকে গোটেই নেদেখাওঁ। আৰু যদি এইবিলাকত মই কপিৰাইট মিউজিক লগাইছোঁ, চংগিলা কপিৰাইট লগাইছোঁ, যদি কপিৰাইট হ'ল আৰু মোৰ 12 বাজিব, গতিকে অলপ দেখাওঁ আৰু এনজয় কৰি থাকোঁ। এবাৰ দে কি কৈছিলি এতিয়া আমি আছোঁ
আৰু গাইজ আপোনালোকে জানে যে এইবিলাক চব মই ভইচ দি আছোঁ কাৰণ ইহঁতে ইমান বকি থাকে মোৰ কাষত বাপৰে ভিডিঅ' বনালে এন্দুৰ অলপ বেছি হয় সেইকাৰণে এইবিলাক মই চব ভইচ দিব লগা হৈছে আৰু ইহঁতে মাথাত গৈ আছে অলপ মাথা মই বহু পিছত লগ কৰি আছোঁ গাইছ ইয়াতে নাহৰ চলি আছে ইয়াতে ভাষণ চলি আছে ইয়াতে খাবা কাৰণে পুৰা পাগলা হৈছে ইয়াতে ভাষণ শেষেও নাই আৰু গাইছ এতিয়া ভাত খাই লগ কৰি আছোঁ মানুহে কয় নহয় খানাৰ টাইমত কথা ক'ব নালাগে গতিকে খানাটো খাই লওঁ তাৰপিছত কৈ আছোঁ অ'কে এইবিলাক চাওক চব বহিছে খানা আৰু আইটেম চাব নেকি এই চাওক মাছ মাংস বাপৰে অ'কে পিছত লগ কৰি আছোঁ আজি আপোনালোকে চাইছে আমাৰ ভিডিঅ'টো আৰু আহকচোন আমি এতিয়া সম্বোধনা জনাব স্নেহা পাঠকে বৰষা বৰ্মনক ষ্টুডেণ্ট কেইটা কিবা ক'ব খোজে ষ্টুডেণ্ট কেইটাৰ কাৰণে মোৰ ভাষা নাই ক'বলৈ ইমান ভাল নহয় ইমান বেয়া যাবৰ কাৰণে ৰেডি নে নিশ্চয় ৰেডি চলি পইচা তুলছি যদি ৰেডি যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব হয়নে য়েছ য়েছ